দুপৰৰ অনুভৱ কথা মৃদুমণি দাস। বাহিৰত প্ৰচণ্ড ৰ'দ। কাম বন শেষ কৰি বিচনাখনতে ডায়েৰীখন আৰু কলমটো লৈ বহিছোঁ। খিৰিকীখন খুলি দিলোঁ। এজাক ফিৰফিৰীয়া বতাহে চুই গ'ল। আগলতি কলপাতবোৰ হালিছে, নাচিছে। পাতবোৰে খিলখিলাই হাঁহিছে। ফেনৰ ছুইচটো অফ কৰি খিৰিকীৰ কাষত কিছুপৰ থিয় দিছোঁ। আকাশখন গোমা কৰি আহিছে। হয়তো বৰষুণ আহিব। হয়, বৰষুণ সৰিল। গালে মুখে আহি টোপালবোৰ চিটিকি পৰিল। হয়তো জোৰকৈ বতাহ বলাৰ বাবে। তথাপিও কিয় নাজানো, খিৰিকীখন জপাবলৈ মোৰ মন নগ'ল। এটা সময়ত বৰষুণ জাক কমিল। লাহে লাহে বতাহ বৈয়ে থাকিল। খিৰিকীখন জপাই বিচনাতে বহি লিখিব ধৰা কবিতাটো আধৰুৱা কৰি লিখি গলো। কবিতা কবিতা লগা ক্ষণটি। হঠাৎ এচপৰা ৰ'দেও আহি চুমি গ'ল মোৰ দুগাল।